हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। আজি আমি আপোনালোকলৈ চাইল্ড ডেভেলপমেন্ট আৰু পেডাগজিৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকনটো দবাই দি আমাৰ লগতে থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। নম্বৰ 1 আহিল ফলাফলৰ নীতি আগবঢ়াইছে ফ্ৰয়েডে, থাৰ্ষ্টনে, থৰ্নডাইকে, হাৰ্বাৰ্টে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ থৰ্নডাইকে। ফলাফলৰ নীতিটো থৰ্নডাইকে আগবঢ়াইছে, যেটো হ'ল পুৰস্কাৰ আৰু শাস্তিৰ নীতি। নম্বৰ 2 আহিল অন্তদৰ্শন তলৰ কোনটোৰ ওপৰত নিৰ্ভৰশীল। 4টা অপশ্যন দিছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক জ্ঞান আৰু বুদ্ধি। অন্তদৰ্শনটো আচলতে জ্ঞান আৰু বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল। নম্বৰ 3 আহিল শ্ৰেণীকোঠাত অভিযোজন সৃষ্টি কৰিব পাৰি। অপশ্যন নম্বৰ 4টা দিয়া আছে ইয়াত। উদ্গনিৰ জৰিয়তে, পুৰস্কাৰৰ যোগেদি, মৰমৰ যোগেদি, ওপৰৰ আটাইবোৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ ওপৰৰ আটাইবোৰ, কাৰণ শ্ৰেণীকোঠাত উদ্গনিৰ যোগেদি, পুৰস্কাৰৰ যোগেদি আৰু মৰমৰ যোগেদি আমি অভিৰচিত কৰিব পাৰি ছাত্ৰ ছাত্ৰীসকলক। নম্বৰ 4 আহিল তলৰ কোনটো কাৰকে বিকাশত সহায় কৰে। শিশু এটাৰ বিকাশৰ ক্ষেত্ৰত কোনটো কাৰকে সহায় কৰে। ক নম্বৰ বংশগতি, খ নম্বৰ জৈৱিক কাৰক, গ নম্বৰ মনোবৈজ্ঞানিক কাৰক আৰু ঘ নম্বৰ আটাইবোৰ। এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ঘ আটাইবোৰ, অৰ্থাৎ বংশগতি, জৈৱিক কাৰক, মনোবৈজ্ঞানিক কাৰক এই তিনিওটা কাৰকে শিশু এটাৰ বিকাশৰ ক্ষেত্ৰত সহায় কৰে। নম্বৰ 5 আহিল কোন চনত বিনে চাইমনে বুদ্ধিৰ প্ৰথম অভিক্ষা আগবঢ়ায়। অৰ্থাৎ বিনে চাইমনে কিমান চনত সৰ্বপ্ৰথমবাৰৰ বাবে বুদ্ধি যে পৰিমাপ কৰিব পাৰি তাৰ এটা অভিক্ষা আগবঢ়াইছিলে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ গ 1905 চনত। 1905 চনত বিনে চাইমনে বুদ্ধিৰ প্ৰথমবাৰৰ কাৰণে অভিক্ষা আগবঢ়াইছিল। নম্বৰ 6 আহিল মানসিক স্বাস্থ্য বিজ্ঞান জড়িত হৈ আছে। 4টা অপশ্যন দিছে, তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক মানসিক স্বাস্থ্যৰ লগত। মানসিক স্বাস্থ্য বিজ্ঞান জড়িত হৈ আছে মানসিক স্বাস্থ্যৰ লগত। নম্বৰ 7 আহিল তলৰ কোনটোৱে বংশগতি নিৰ্ধাৰণ কৰে। মানে এটা বংশৰ পৰা আন এটা বংশলৈ লক্ষণবিলাক লৈ আহে তলৰ কোনটোৱে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ জিনে। জিনে এটা বংশৰ পৰা পূৰ্বপুৰুষৰ পৰা উত্তৰ পুৰুষলৈ ইয়াৰ লক্ষণবিলাক ধাৰণ কৰি লৈ আহে। নম্বৰ 8 আহিল ৰিমেডিয়েল টিচিঙৰ উদ্দেশ্য হ'ল। আচলতে ৰিমেডিয়েল টিচিং কিয় দিয়া হয়। ইয়াৰ 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক শিক্ষণৰ ব্যৱধান নোহোৱা কৰা। শিক্ষণৰ যিটো ব্যৱধান, কিছুমানে অলপ আগবাঢ়ি গৈছে, কিছুমানে পিছুৱাই আছে। এই ক্ষেত্ৰত ৰিমেডিয়েল টিচিং দিয়াৰ ব্যৱস্থা কৰা হয়, কাৰণ যাতে শিক্ষণৰ ব্যৱধানটো নোহোৱা হৈ যায়। নম্বৰ 9 আহিল শিক্ষণত উদ্দীপকৰ সংযোগ সাধন হয়। মানে কেতিয়া শিক্ষণটো সম্পূৰ্ণ হয়। যি সময়ত উদ্দীপক আৰু কাৰ লগত সংযোগটো সম্পূৰ্ণ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ প্ৰতিক্ৰিয়াৰ লগত। উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ লগত যেতিয়া শুদ্ধ সংযোগ হয় তেতিয়াহে সম্পূৰ্ণ শিক্ষণটো সম্ভৱ হৈ উঠে। নম্বৰ 10 আহিল TLMৰ সম্পূৰ্ণ ৰূপ কি। বন্ধুসকল, আপোনালোকে এইটোৰ সম্পূৰ্ণ ৰূপ বিভিন্ন গাইড বা বিভিন্ন কিতাপত বিভিন্ন ধৰণৰ পাই থাকিব, কিন্তু ইয়াৰ একচুৱেলি আচল শুদ্ধ যিটো হ'ব 100% কাৰেক্ট, সেইটো হ'ল অপশ্যন নম্বৰ ঘ টিচিং লাৰ্ণিং মেটেৰিয়েলছ। মনত ৰাখিব, টিচিং লাৰ্ণিং মেটেৰিয়েলছ। নম্বৰ 11 আহিল তলৰ কোনটো দৃশ্য শ্ৰাব্য আহিলা। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে নিশ্চয় এটি লাইক কৰি দিব আৰু ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। ইয়াত চাওক, ৰেডিঅ'টো আছে, দৃশ্য নহয়, এইটো অকল শ্ৰাব্য অৰ্থাৎ শুনা যায়। দূৰদৰ্শনটো হ'ল দেখাও যায় শুনাও যায়, এইটোৱে হ'ব দৃশ্য শ্ৰাব্য। এইফালে টেপ ৰেকৰ্ডাৰৰ কথা ক'ব পাৰে, এইটোও শুনা যায়, অকল শ্ৰাব্য। আৰু ব্লেকবৰ্ডটো হ'ল অকল দৃশ্য। সেয়েহে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ দূৰদৰ্শন। দূৰদৰ্শনটো আমি দেখিব পাৰোঁ আৰু শুনিবও পাৰোঁ। বন্ধুসকল, সুস্থ থাকক, সবল থাকক, সদায় এডুকেটৰ প্লাছৰ লগত জড়িত হৈ থাকক। ধন্যবাদ, জয় হিন্দ।